হেল্ল' ভিউৱাৰ্ছ, পিঁয়াজৰ বেৰেস্তা প্ৰস্তুত কৰিছোঁ আৰু মিক্সিৰ বাতিত কাজু, দৈ 2 চামুচ আৰু বেৰেস্তাখিনি দি এটা পেষ্ট প্ৰস্তুত কৰি ল'ম। ইফালে পেনখনত এচামুচ বাটাৰ দি পেলাই তাত মেল্ট হোৱাৰ পিছত তাত অকণমান পনীৰ ভাজি ল'লোঁ আৰু ৰৈ যোৱা বাটাৰখিনিত গোটা গৰম মছলাখিনি ভাজি তাত বিলাহীৰ পিউৰি দিলোঁ আৰু আদা নহৰুৰ পেষ্ট 2 চামুচ দি জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ দি দিলোঁ। এইখিনি ভালদৰে ভাজি লৈছোঁ তেল বিৰিঙি উঠাকৈ আৰু তাত দি দিছোঁ পেষ্টখিনি, মানে কাজু, দৈ আৰু বেৰেস্তাৰ পেষ্টখিনি দিছোঁ। ভালদৰে মিক্স কৰি ভাজিছোঁ আৰু ইয়াত দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু পানী অকণমান এতিয়া দি দিলোঁ আৰু গ্ৰেভিটোত এতিয়া পনীৰখিনি দিব পৰা হৈ গৈছে, ভাজি থোৱা পনীৰখিনি। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। তাত দি দিছোঁ গৰম মছলা গুড়ি আৰু অকণমান কচুৰি মেথি দি দিছোঁ। আচলতে এয়া পনীৰ কোৰ্মা বনাইছোঁ মই আৰু সেইবাবে হালধি ব্যৱহাৰ কৰা নাই, 2টা কেঁচা জলকীয়া দিলোঁ। কেনেকুৱা দেখিছে ৰেচিপিটো ট্ৰাই